সো আমি কি চাই আছিলো ক্লাস 10 ৰ ইলেক্ট্ৰিচিটি বা বিদ্যুৎ চেপ্টাৰটো নহয় আৰু লাষ্ট ক্লাছত আমি কি চালো চাৰ্জ বা আধানৰ বিষয়ে চালো হয়নে সো মনত আছে চাগে চাৰ্জ বা আধান কি সো আজি আমি চাম ইলেক্ট্ৰিক কাৰেন্ট বা বিদ্যুৎ প্ৰবাহৰ বিষয়ে ইলেক্ট্ৰিক কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ কি কলো সো আমিতো কাৰেন্ট আমি সদায় শুনি থাকো হয়নে ইলেক্ট্ৰিক কাৰেন্ট বা আমি কি কলো বিদ্যুৎ প্ৰবাহ এনেকে লিখিছে বিদ্যুৎ প্ৰবাহ হৈ গল সো এতিয়া আমি ইলেক্ট্ৰিক কাৰেন্ট বুলি কলে কি বুজি পাও সো আমি কি কৰো আমি সুইচটো দিলে কি হয় লাইটটো জ্বলে ফেনখন চলে কিহৰ কাৰণে চলে আমি জানো যে কাৰেন্টৰ কাৰণে চলে আমি তো জানো আমি সদায় ইউজ কৰো কাৰেন্ট ওয়াৰ্ড হয়নে ইলেক্ট্ৰিক কাৰেন্টৰ কথা কও সো ইলেক্ট্ৰিক কাৰেন্ট কি জানেনে যেতিয়া আমি ইলেক্ট্ৰিক কাৰেন্ট বুলি কও আমি কি চালো লাষ্ট ক্লাস আমি চাৰ্জ কৈছিলো হয়নে ইলেক্ট্ৰনৰ কথা কৈছিলো আমি তো ইলেক্ট্ৰিক কাৰেন্ট মানে কি জানেনে যেতিয়া চাৰ্জ বা আধানৰ প্ৰবাহ হয় কিবা এটা বস্তু সো তেতিয়া আমি কি পাও তাত আমি ইলেক্ট্ৰিক কাৰেন্ট আমি পাও মানে কি চাৰ্জ বা আধানৰ প্ৰবাহ ইলেক্ট্ৰিক কাৰেন্ট মানে কি flow of charge mainly আমি simple ধৰি আমি চালে flow of charge বা আমি অসমীয়াত কলে আমি কি বুলি কম যে আধানৰ প্ৰবাহ হল আধানৰ প্ৰবাহ ঠিক আছে সিম্পল আমি এটো বুজিলো মানে আধান এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে গলে আমি কি পাও তাত ইলেক্ট্ৰিক কাৰেন্ট পাও কিন্তু সো ইলেক্ট্ৰিক কাৰেন্ট আমি যেতিয়া পাও তাত আমাৰ কি লাগে তার থাকে হয়নে কিছুমান আমাৰ কি ধাতুৰ তার থাকে মেইনলি মেটেল হয়নে মেটেল বা ধাতু থাকে যেনেকৈ আমি কপাৰ ওয়্যাৰ এলুমিনিয়াম ওয়্যাৰ হেবিলাক লও হয়নে সো এতিয়া সোৱা কি হয় তাত আমাৰ কি হয় জানা যেতিয়া আমি ইলেক্ট্ৰিক তার এটা লও সেই তারডালৰ মাজেৰে কি হয় যেতিয়া আমি সুইচটো অন কৰো তেতিয়া কি হয় যে ইলেক্ট্ৰিক চাৰ্জ বা আধান বিলাক কি হয় তাৰৰ মাজেৰে গুচি যায় যাই এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে যায় আৰু তেতিয়া আমি কি পাও কাৰেন্ট পাও হল বা আমি কি বিদ্যুৎ প্ৰবাহ হয় আৰু তেতিয়া কি হয় লাইটটো জ্বলে বা ফেনখন ঘুৰে হৈ গল সো আমি সিম্পল এই কাৰণে কি কলো যে চাৰ্জৰ আমাৰ কি ফ্লো বা আমাৰ কি আধানৰ প্ৰবাহ সো এতিয়া আমি যদি চাও মেইনলি আমি কি আধান থাকে যিকোনো মেটেল বা ধাতুত আমাৰ কি আধান থাকে আধানৰ প্ৰটন থাকে ইলেক্ট্ৰন থাকে হয় কাৰণ আমি হিদিনা কৈছো যে প্ৰটন ইলেক্ট্ৰন কি থাকে হেটো আধান বা চাৰ্জ থাকে হয়নে সো যেতিয়া আমি ইলেক্ট্ৰিক কাৰেন্টৰ কথা কও বা আমি কি কও যে বিদ্যুৎ প্ৰবাহৰ কথা কও তেতিয়া কি হয় জানানে যেতিয়া মেইনলি কি হয় যে ধাতু এটাৰ ইলেক্ট্ৰন এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মুভ কৰে বা ইলেক্ট্ৰনৰ ফ্লো হয় আমাৰ সো যদি আমি সিম্পলি বুজিবলৈ চাও কি হয় মই এডাল কলো যে ইডাল আমি তার এটা লও ইডাল আমাৰ এডাল ওয়্যাৰ ললো ঠিক আছে ওয়্যাৰ বা আমি কি তার যিবিলাক আমাৰ কি যাৰ মাজেৰে কাৰেন্ট আমি যায় মানে তার এডাল ললো তো ইয়াত আমাৰ কি থাকে ইলেক্ট্ৰনে যদি আমি তারডাল ভালদৰে চাও যদি আমি কপাৰ তার বুলি কও আমাৰ এটা কি থাকিব মানে কপাৰৰ এটম থাকিব হল ইটো এটা এনেকুৱা কপাৰৰ এটমেৰে বনি আছে হি হয় নহয় হয় আৰু তাৰ বাহিৰত আমাৰ কি থাকে যদি আমি এই এটমটো আকৌ এগেইন ভালদৰে চাও এটমত আমাৰ কি থাকে এনেকুৱা বাহিৰত ইলেক্ট্ৰন ঘূৰি আছে মানে ইলেক্ট্ৰন ঘূৰি আছে এনেকৈ বাহিৰত ঠিক আছে সো কি হয় যে যেতিয়া আমাৰ তাৰৰ মাজে আমি কাৰেন্ট যোৱা বুলি কও বা বিদ্যুৎ প্ৰবাহ হোৱা বুলি কও তেতিয়া কি হয় যে ইয়াৰ পৰা এটা ইলেক্ট্ৰন কি ইয়াক দিয়ে এটা ইলেক্ট্ৰন আমি কলো ই দিব কাক ইয়াক দিব সেই ইলেক্ট্ৰনটো হল এগেইন হেতু ইলেক্ট্ৰন ইয়াৰ পৰা ইয়াক দিব হল আকৌ ই যেটো ইলেক্ট্ৰন পাব ইয়াৰ পৰা ইয়ালৈকে যাব দেন এগেইন ইয়াৰ পৰা ইয়ালৈকে তেনেকৈ তাৰৰ মাজত কি ইলেক্ট্ৰন এটা ফ্লো হয় কি হয় ইলেক্ট্ৰন এটা কি আমি ফ্লো পাও বা আমি প্ৰবাহ এটা পাও হয়নে আৰু যেতিয়া ইলেক্ট্ৰনৰ ফ্লো এটা তাৰৰ মাজেৰে হয় তেতিয়া আমি কি পাও তাত বিদ্যুৎ প্ৰবাহ পাও বুজি পাইছা কিন্তু আমি বিদ্যুৎ প্ৰবাহ যদি আমাৰ এটা ইয়াত আমাৰ কি হৈছে মেইনলি ইলেক্ট্ৰনৰ প্ৰবাহ বা ফ্লো হৈছে কেনেকৈ হৈছে ইয়াৰ পৰা এনেকৈ হৈ আছে কিন্তু যদি আমি ইলেক্ট্ৰিক কাৰেন্ট বা আমি বিদ্যুৎ প্ৰবাহৰ যদি কথা কও বিদ্যুৎ প্ৰবাহ দিশটো আমাৰ কেনেকৈ হ'ব জানা না ইয়াৰ উল্টা বিদ্যুৎ প্ৰবাহ দিশতে কি হয় ইয়াৰ উল্টা দিশত হয় বিদ্যুৎ প্ৰবাহ মেইনলি কিহৰ কাৰণে ইলেক্ট্ৰনৰ ফ্লোৰ কাৰণে হয় কিন্তু ইয়াৰ দিশ আমাৰ কি ইলেক্ট্ৰন যেটো দিশত গৈ আছে তাৰ বিপৰীত দিশত হয় আমাৰ হৈ গ'ল নে বুজি পাইছা নে বিদ্যুৎ প্ৰবাহৰ দিশ আমাৰ কি ইলেক্ট্ৰনৰ গতিৰ দিশৰ বিপৰীত বা ইলেক্ট্ৰনৰ যেটো দিশত ফ্লো হয় তাৰ বিপৰীত দিশত হৈ আছে ঠিক আছে সো যদি আমি সিম্পলি হেৰি চাও যে ইলেক্ট্ৰিক কাৰেন্ট বুলি কলে আমি কি বুজি পাও মেইনলি আমি কি বুজিলো ফ্লো অফ চাৰ্জ বুলি কলো বাৰু কিন্তু আমি ডেফিনিশন যদি লিখিবলৈ যাও আমি অলপ বেলেগকৈ লিখিম ঠিক আছে সো আমি ডেফিনিশনটো কেনেকৈ লিখিম যে ইলেক্ট্ৰিক চাৰ্জ বা আমি সিম্পলি এক চাৰ্জ বুলিও লিখিব পাৰো একো কথা নাই ঠিক আছে passes through a cross sectional area passes through a cross sectional area per unit time
is known as the electric current. Okay, ঠিক আছে so এতিয়া আমি কি লিখিলো চোৱা আছে electric surge passes through a cross sectional area per unit time is known as the electric current তাৰ মানে কি যে যদি আমি cross sectional area টো আমাক কি বুজাইছে চোৱা মানে সিম্পল ললো মই তার এটা ললো হল এডাল আমি কি ওয়্যার বা তাৰৰ কথা কলো যদি মই এই তাৰডালৰ এই সেকশনটো কাটি আনো এইখিনি আমি যদি কাটি কেনে লও বা যদি আমি সিম্পল এইখিনিৰ কাৰণে চালো হল এইখিনি সো ইয়াৰ মাজেৰে আমাৰ কি চাৰ্জ বা আধান গৈ আছে হয়নে কাৰণ আমি কি কৈছো যে আমাৰ ইলেক্ট্ৰিক কারেন্ট কেতিয়া পাও যেতিয়া চাৰ্জ লয় চাৰ্জ আমি কি যেনে ইলেক্ট্ৰন যায় মানে কি আলটিমেটলি কি ইলেক্ট্ৰনৰ চাৰ্জ থাকে হয়নে মানে চাৰ্জৰ আমি ফ্লো পাও তেতিয়া আমি কি পাও ইলেক্ট্ৰিক কারেন্ট হল সো যেতিয়া আমি কি এটো এৰিয়াৰ মাজেৰে এটো এটা কি আমি তাৰডাল আমাৰ কি যদি আমি এইখিনি ভালদৰে চাও এইখিনি আমি কেনে কবনে ঘূৰণি হ'ব হয় যদি আমি ঘূৰণি তাৰডাল লও এইখিনি আমাৰ এনেকুৱা ঘূৰণি হ'ব যদি ইয়াৰ মাজেৰে যিমানখিনি আমাৰ কি চাৰ্জ পাৰ হৈ আছে ইয়াৰ মাজেৰে কি চাৰ্জ গৈ আছে নাই গৈ আছে ইয়াৰ মাজেৰে যিমানখিনি চাৰ্জ পাৰ হৈ যায় কিমান টাইমত 1 সেকেন্ড টাইমত ইয়াৰ মাজেৰে যিমানখিনি চাৰ্জ পাৰ হৈ যাব তাকে আমি কি বুলি কও ইয়াৰ মাজেৰে যোৱা ইলেক্ট্ৰিক কারেন্ট বুলি কও ঠিক আছে বা আমি কি ইয়াৰ মাজেৰে যোৱা ইলেক্ট্ৰিক কারেন্টৰ মিজাৰ বা জোখ হৈ গল সো আমি যদি ইয়াৰ পৰা আমি এটা ফৰ্মুলা বনাও আমি ইয়াক কেনেকৈ লিখিম সো যদি আমি কি চাও এটা ফৰ্মুলা চাও সিম্পল সো আমি কি বুলি কলো যে ইলেক্ট্ৰিক চাৰ্জ passes through a cross sectional area per unit time মানে কি per unit time মনত ৰাখিবা আমি আগতে কৈছো per unit time মানে কি টোটাল টাইমে ডিভাইড কৰো ইয়াক আমি কাক ডিভাইড কৰিম ইয়াত আমি কাক ডিভাইড কৰিম টোটাল টাইমে ইলেক্ট্ৰিক চাৰ্জ কিমানখিনি পাস হৈছে হল so here আমি কি কৰিব যায় therefore we can write আমি কি বুলি লিখিম বা তাৰ আগতে অসমীয়াত লিখিলো আইটো অসমীয়াত লিখিলো আগতে ঠিক আছে সো অসমীয়াত আমি কেনেকৈ লিখিম যে একক সময়ত কোনো এক প্ৰস্থচ্ছেদৰ মাজেৰে পাৰ হৈ যোৱা বা পাৰ হোৱা আধানৰ পৰিমাণকে বৈদ্যুতিক প্ৰবাহ বোলে হৈ গল ঠিক আছে সো আসামিছত এনেকৈ লিখি লবা তাৰ মানে কি যে একক সময়ত মানে কি একক মানে জানো 1 সেকেন্ড টাইমত কোনো এক প্ৰস্থচ্ছেদৰ মাজেৰে যিমানখিনি আমাৰ কি হ'ব আধান পাৰ হৈ যাব হলে কিমা তাকে আমি কি বুলিব বৈদ্যুতিক প্ৰবাহ বুলি কোৱা হয় ঠিক আছে সো এতিয়া যদি আমি কি চাও ইয়াৰ কাৰণে আমি কি বুলি কও কেনেকৈ উলিয়াও যদি আমি চাও ইয়াক ম্যাথমেটিক্যালি সো আমি কি কম যে ইলেক্ট্ৰিক কারেন্ট যাক আমি সিম্পল কেতিয়াবা কারেন্ট বুলিও কয় হলে ইলেক্ট্ৰিক কারেন্ট বা আমাকে বৈদ্যুতিক প্ৰবাহ এটো পিছত লিখিম আসামিছ নাই পিছত লিখিম সো আমি কি কলো ইলেক্ট্ৰিক কারেন্ট ইজ ইকুয়াল টু আমি কি লিখিম চোৱা ইয়াত আমি কি পাৰ ইউনিট টাইম মানে আমি কি টোটাল টাইমে ডিভাইড কৰিম মানে ডিভাইড আমি টোটাল টাইমে কৰিম ফার্স্ট আমি তো লিখিয়ে ললো কাক ডিভাইড কৰিম ইলেক্ট্ৰিক চাৰ্জ passes মানে কি ইলেক্ট্ৰিক চাৰ্জক ঠিক আছে ইলেক্ট্ৰিক চাৰ্জৰ এমাউন্টক আমি কি এমাউন্ট অফ ইলেক্ট্ৰিক চাৰ্জ বুলি লিখিব পাৰা বা এমাউন্ট অফ চাৰ্জ লিখিব পাৰা হলে আমি সিম্পল এমাউন্ট অফ চাৰ্জ passes বুলি লিখো ঠিক আছে এমাউন্ট অফ চাৰ্জ passes মানে যিমানখিনি পৰিমাণৰ আধান পাৰ হৈ গৈছে বা চাৰ্জ পাৰ হৈ গৈছে কিহৰ পাৰ ইউনিট টাইমত একক সময়ত সো তাকে আমি কি বুলি কও ইলেক্ট্ৰিক কারেন্ট বুলি কও হল সো অসমীয়াত লিখিলে আমি কি বুলি লিখিম বৈদ্যুতিক প্ৰবাহ লিখায়ত বৈদ্যুতিক প্ৰবাহ ইজ ইকুয়াল টু আমি কি লিখিলো পাৰ হোৱা আধানৰ পৰিমাণ ডিভাইডেড বাই আমাৰ কি মুঠ সময়
হৈ গল মানে যিমান সময়ৰ কাৰণে যিমান সময়ত সিমানখিনি আধান পাৰ হৈ গৈছে সেই গোটেইখিনি সময় আমাৰ ঠিক আছে যদি মই লওঁ যে 1 মিনিটত যদি আমি কওঁ যে 1 কুলম আধা নামা পাৰ হৈ গৈছে তেতিয়া আমি কি কৰিম 1 কুলমটো ওপৰত লিখিম তাৰ আমি ডিভাইড কৰিম কি মুঠ সময় কি মানে 1 মিনিটৰে ডিভাইড কৰিম 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড হয়নে আমি 60 ৰে ডিভাইড কৰি দিম ইয়াক হৈ গল তেতিয়া আমি কি পাম যে ইলেক্ট্ৰিক কাৰেন্ট বা বৈদ্যুতিক প্ৰবাহ পাই যাম হৈ গল সো ঠিক আছে সো এতিয়া আমি চাম কি ইউনিট অফ ইলেক্ট্ৰিক কারেন্ট বা বৈদ্যুতিক প্রবাহৰ একক সো যদি আমি চাও যে বৈদ্যুতিক প্রবাহৰ একক কি জানানে সো এসআই স্টার মার্ক দি লিখা আছে এসআই ইউনিট অফ ইলেক্ট্রিক কারেন্ট ইজ এম্পিয়ার ঠিক আছে জায়গা আমি কি এৰে ডিনোট কৰে ঠিক আছে ক্যাপিটাল এৰে ডিনোট কৰে কি হোক एम्पियर सो एम्पियर माने कि एम्पियर হৈছে কি एसआई यूनिट कार इलेक्ट्रिक कारेन्टर सो অসমীয়া লিখা যায় কি বৈদ্যুতিক प्रवाहर एसआई एকক হল एम्पियर যাক কি হেৰে ক্যাপিটাল এৰে বুজায় सो एम्पियर माने কি জানানে সো যেটা एम्पियर माने কি আমাৰ কুলম ডিভাইডেড বাই সেকেন্ড হয় কাৰণ আমি কি জানো যে ইলেক্ট্ৰিক কারেন্ট আই মানে কি আমাৰ চাৰ্জ বাই টাইম হয়নে বৈদ্যুতিক প্ৰবাহ আমি কেনেকৈ বুজাও চাৰ্জ বা আধান ডিভাইডেড বাই সময় সো চাৰ্জৰ একক আমাৰ কি কুলম হল আৰু সময়ৰ এসআই একক আমাৰ কি সেকেন্ড সেই কাৰণ আমাৰ কি एम्पियर আমি কেনেকৈ পাও কুলম ডিভাইডেড বাই সেকেন্ড কৰিলে আমি কি পাও एम्पियर পাও সো ইয়াৰ পৰা যদি আমি চাও 1 एम्पियर মানে কি সো 1 एम्पियर কি আমাৰ জানে 1 एम्पियर হৈছে 1 কুলম চাৰ্জ ডিভাইডেড বাই 1 সেকেন্ড টাইম ঠিক আছে সো 1 কুলম চাৰ্জক যদি আমি 1 সেকেন্ড টাইমে ডিভাইড কৰো তেতিয়া আমি কিমান পাও 1 एम्पियर কারেন্ট পাই যাও হৈ গল সো এতিয়া ইয়াৰ পৰা এটা কোৱেশ্চন আহে সো কোৱেশ্চনটো আমি এতিয়া চাও সো কোৱেশ্চনটো এনেকুৱা আছে what do you mean by 1 एम्पियर current ঠিক আছে what do you mean by 1 एम्पियर current বা আমাৰ অসমীয়াত লিখিলে কি বুলি লিখিবা যে 1 एम्पियर বৈদ্যুতিক প্ৰবাহ বুলিলে কি বুজা বৈদ্যুতিক প্ৰবাহ বুলিলে কি বুজা হৈ গল সো ইয়াৰ এতিয়া আনসাৰটো লিখি লোৱা সো সোৱা 1 एम्पियर কারেন্ট আমি কেনেকৈ পালো ইমাত্ৰ মই লিখিলো যে 1 एम्पियर আমি কেনেকৈ পাও যদি 1 কুলম চাৰ্জক আমি 1 সেকেন্ড টাইমে ডিভাইড কৰো হয় সো এটো 1 एम्पियर হয় না 1 एम्पियर মানে কি আমি 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড তাৰ মানে কি যদি 1 সেকেন্ড টাইমত যি কোনো এটা জাগাৰ মাজেৰে হলে যি কোনো এটা জাগাৰ মাজেৰে যদি 1 কুলম চাৰ্জ পাৰ হৈ যায় হল তাৰ মানে কি কলো যদি 1 সেকেন্ড টাইমত যি কোনো এটা জাগাৰ মাজেৰে 1 কুলম চাৰ্জ বা আধান পাৰ হৈ যায় তেনে হলে আমি তাক কি বুলি কব পাৰো 1 एम्पियर কারেন্ট বুলি কব পাৰো হল সো আমি এটা হেকিনে লিখিম যে সো ফার্স্ট আমি ইংলিশত লিখিলো সো ইফ 1 কুলম চাৰ্জ passes through a cross sectional area in 1 second then the electric current is known as 1 एम्पियर current ঠিক আছে then the electric current is known as 1 एम्पियर current হৈ গল সো আমি কি লিখলো যে যদি 1 সেকেন্ড মানে 1 কুলম চাৰ্জ আমাৰ কি 1 সেকেন্ডত যিকোনো এটা ক্ৰস সেকশন এৰিয়া মাজেৰে পাৰ হৈ যায় তেতিয়া আমি তাক কি বুলি কওঁ 1 एम्पियर কারেন্ট বুলি কওঁ সো আসামিছত লিখিলোৱা যদি 1 সেকেন্ড সময়ত যিকোনো এটা প্ৰস্থচ্ছেদৰ মাজেৰে 1 কুলম আধান পাৰ হৈ যায় তেন্তে
প্ৰস্থচ্ছেদৰ মাজে যোৱা বৈদ্যুতিক প্ৰবাহ হ'ল প্ৰস্থচ্ছেদৰ মাজেৰে যোৱা বৈদ্যুতিক প্ৰবাহক 1 এম্পিয়াৰ বৈদ্যুতিক প্ৰবাহ বোলে হৈ গ'ল 1 এম্পিয়াৰ বৈদ্যুতিক প্ৰবাহ বোলে সো সিম্পল বুজি পাইছা নহয় সো এটো আমাৰ কোৱেশ্চন আহে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো বুকতো আছে সাগে সো এটো লিখি লবা এনেকে আৰু এক্সামত গৈ ডাইৰেক্ট এনেকে লিখি দিলে হ'ল যদি বুজি পোৱা তো নিজে বুজি কেনে লিখাটো বেছি ভাল যদি বুজি নপোৱা এনেকে লিখি লবা সো ইয়াৰ পৰা এতিয়া আমাৰ কোৱেশ্চন আহে 1 মাৰ্কছৰ 2 মাৰ্কছৰ কোৱেশ্চন কিছুমান আহিব পাৰে কেনেকুৱা মেথছ কৰা আহে সো ইয়াত আমাৰ কেনেকুৱা কোৱেশ্চন আহিব পাৰে যে আমাৰ দিয়া আছে আৰু ইলেক্ট্ৰিক কাৰেন্ট দিয়া আছে আমাৰ চাৰ্জ উলিয়াব লাগিব পাৰে বা আমাৰ কি চাৰ্জ দিয়া আছে টাইম দিয়া আছে আমাৰ কি ইলেক্ট্ৰিক কাৰেন্ট উলিয়াব লাগিব পাৰে হৈ গল সো আমি কেনেকুৱা কিছুমান কোৱেশ্চন চাও সো এতিয়া এটা কোৱেশ্চন চোৱা সো কোৱেশ্চনটো কি হল যে আমাক কৈছে কি if 5 coulomb of charges passes through a copper wire in 25 seconds মানে 25 সেকেন্ডত আমাৰ কি এডাল কপাৰ ওয়্যাৰৰ মাজেৰে কি কৈছে 5 কুলম চাৰ্জ পাৰ হৈ গৈছে হল আমি কি ফাইন্ড কৰিব লাগে ইলেক্ট্ৰিক কাৰেন্ট ফাইন্ড কৰিব লাগে হৈ গল মানে আমাৰ কি অসমীয়াত এনেকৈ লিখিলো যে 25 সেকেন্ড সময়ত আমাৰ কি হৈছে 5 কুলম আধান আমাৰ কি হৈ গৈছে এডাল তাৰৰ মাজেৰে কি তাৰৰ মাজে কপাৰ তাৰৰ মাজেৰে পাৰ হৈ গৈছে আমি তাত কি উলিয়াব লাগে বৈদ্যুতিক প্ৰবাহ উলিয়াব লাগে সো আমি জানো যে বৈদ্যুতিক প্ৰবাহ মানে কিমান সো বৈদ্যুতিক প্ৰবাহ এটা বস্তু মই লিখিব নহল বা আমি এটা লিখা যে ইলেক্ট্ৰিক কাৰেন্ট লিখিলো ধুনিয়াকে ইলেক্ট্ৰিক কাৰেন্ট সো ইয়াক কি ৰে দিনত কৰে জানে ইয়াক দিনত কৰে ক্যাপিটাল আই ৰে ক্যাপিটাল আই হল বুজি পাইছা ইলেক্ট্ৰিক কাৰেন্ট বুজায় ক্যাপিটাল আই ৰে লিখে সো ইয়াক আমি কি আমি জানো বৈদ্যুতিক প্ৰবাহ মানে কি আমাৰ চাৰ্জ ডিভাইডেড বাই টাইম তো চাৰ্জক আমি বুজাও কি ৰে ক্যাপিটাল কিউ ৰে মানে বা আমাৰ স্মল কিউ লিখিব পাৰো ক্যাপিটাল কিউ বা স্মল কিউ ৰে আমি কি বুজাও চাৰ্জ বা আধান সো আমি কিউ ডিভাইডেড বাই আমি কি লিখো টাইম টি সো ইয়াত আমাৰ কি হিয়াৰ লিখা ইয়াত বা হিয়াৰ কি আমাৰ ইয়াৰ আমাৰ কি কিউ কিমান চাৰ্জ বা আধান আমাৰ কিমান কিউ আমাৰ কিমান 5 কুলম মানে 5 কুলম মানে কিউ মানে আমাৰ কি চাৰ্জ বা আধান মনত ৰাখিবা এটো মই লিখা নাই ইয়াত কাৰণ আগতে লিখিছো এইবিলাক আৰু টাইম মানে আমাৰ কি টি মানে আমাৰ এতে কি আছে টাইম টাইম আমাৰ কিমান আছে 25 সেকেন্ড সো কি 25 সেকেন্ড হৈ গল সো ইয়াৰ পৰা যদি এতিয়া আমি কাৰেন্ট দিলো আমি কেনেকৈ পাম I = আমি কিমান q/t q আমাৰ কিমান 5 কুলম ডিভাইডেড বাই 25 সেকেন্ড সো 5 ক 25 এ ডিভাইড কৰিলে আমি কিমান পাম 1/5 এম্পিয়াৰ মানে কুলম বাই সেকেন্ড মানে কি জানো আমি এম্পিয়াৰ কাৰেন্টৰ এসআই আকৌ আমাৰ কি এম্পিয়াৰ সো 1/5 মানে আমাৰ কিমান 0.2 এম্পিয়াৰ হৈ গল সো আমি ইলেক্ট্ৰিক কাৰেন্ট কিমান পালো ইয়াৰ কাৰণে 0.2 এম্পিয়াৰ পাই গলো আৰু আমি এটো উলিয়াব লগা আছিল মানে ইলেক্ট্ৰিক কাৰেন্ট উলিয়াব লাগে সো এইখিনি এনেকুৱা কোৱেশ্চন বহুত আহে 2 মাৰ্কছৰ আহে কেতিয়াবা আমাৰ কি দে এমসিকিউ আহিব পাৰে ইয়াৰ পৰা 1 মাৰ্কছৰ হৈ গল সো আহিলে এইবিলাক বহুত ইজি কোৱেশ্চন হয় ভালদৰে বুজি লোৱা আৰু লিখি দিবা এক্সামত সো নেক্সট আমি আৰু এটা কোৱেশ্চন চাও সো ইয়াত আমাক কি কৈছে চোৱা সো ইফ 3 এম্পিয়াৰ কাৰেন্ট passes through a wire for 1 minute then find the charge passes through the wire but through that wire dia passes through that wire তখন আমরা কি কলে যে 1 মিনিট টাইমত আমাৰ কিমান 3 এম্পিয়াৰ কারেন্ট কি গৈছে এডাল ওয়্যাৰৰ মাজেৰে বা এডাল তাৰৰ মাজেৰে পাৰ হৈ গৈছে সো আমি কি উলিয়াব লাগে এতিয়া যে তাৰডালৰ মাজেৰে কিমানখিনি চাৰ্জ বা আধান পাৰ হৈ গৈছে উলিয়াব লাগে কি কৈছে আমাক যে 1 মিনিট সময় বা 1 মিনিট টাইমত আমাৰ কিমান কারেন্ট গৈছে বা কিমান বৈদ্যুতিক প্ৰবাহ পাৰ হৈ গৈছে 3 এম্পিয়াৰ সো আমাক লাগে কি আমাক চাৰ্জ বা আধান লাগে সো আমি ইয়াত কি দিয়া আছে সো ফাৰ্স্ট আমি ইয়াৰ কাৰণে সলিউশন যদি আমি কৰো আমি গিভেন লিখো গিভেন বা দিয়া কি আছে সো লিখা দিয়া আছে কি আছে দিয়া সো সোয়া আমাক কৈছে ইলেক্ট্ৰিক কারেন্ট সো আমাক দিয়া আছে কি আই দিয়া আছে আই মানে কি ইলেক্ট্ৰিক কারেন্ট হল অলপ আগতেও কৈছো সো কিমান দিয়া আছে 3 এম্পিয়াৰ হৈ গল সো আমাক দিয়া আছে এগেইন কি টাইম দিয়া আছে স্মল টি দিয়া আছে স্মল টি আমাৰ কিমান 1 মিনিট ইয়াক আমি কি লৈ যাম এগেইন এসআই এককত লৈ যাম টাইমৰ এসআই একক আমাৰ কি সেকেন্ড হয় না সো আমি এক সেকেন্ডত লৈ যাম 1 মিনিট মানে কিমান 60 সেকেন্ড হৈ গল সো আমাক লাগে এতিয়া কি আমাক চাৰ্জ লাগে q = what সো আমাক লাগে চাৰ্জ সো এতিয়া আমি জানো ফর্মুলা লিখা উই নো দ্যাট দিয়া উই নো দ্যাট বা আমি জানো যে হৈ গল
সো আমি কি জানো I ইজ ইকুৱেল টু কিমান Q ডিভাইডেড বাই T হয় এইমাত্ৰ আমি ফৰ্মুলা এটা লিখিছো সো ইয়াৰ পৰা আমাৰ I ভ্যালু আমাৰ কিমান আছে 3 এম্পিয়াৰ আছে I জাগাত কি লিখা 3 এম্পিয়াৰ লিখা Q টো আমি উলিয়াব লাগে সো ইটো এনেকৈ থাকিব দিয়া টাইম আমাৰ কিমান দি আছে 60 সেকেন্ড মানে 60 সেকেন্ড টাইম সো এটা আমাৰ চাৰ্জ কিমান হ'ব Q ইজ ইকুৱেল টু আমি কিমান যদি আমি Q টো ইফালে ৰাখো 60 টো ইয়াৰ পৰা ইয়াত কি আছে তলত ডিভাইড আছে ইফালে কি মাল্টিপ্লাই হৈ যাব কাৰ লগত মাল্টিপ্লাই হ'ব 3 লগত সো 3 * 60 সো আমি আনসাৰ কিমান পাম 3 * 60 কৰিলে কিবা 180 হয়নে সো 180 কুলম হৈ গল সো আমি চাৰ্জ বা আধান আমি তাত কিমান পালো 180 কুলম পালো বুজি পাইছা নহয় তাৰ মানে ইয়াত কিমানখিনি আধান আছে বা কিমানখিনি চাৰ্জ আছে আমাৰ ইয়াত 180 কুলম সো এটা এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ কি ইয়াৰ পৰা আহে এটো চেপ্টাৰৰ পৰা বা এটো টপিকৰ পৰা আহে সো এখিনি ভালদৰে যদি বুজি পাইছা আৰামত কৰিব পাৰিবা ঠিক আছে সো অলপ ভালদৰে পঢ়িবা এইকেইটা দিন সো ঠিক আছে আজিলৈ বাৰু ইমানতে হ'ব